हेलो एवरीवन वेलकम बैक टू माय चैनल आमार चैनेलर अन्य एटा भिडिओলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমাৰ সকলোৰে অতি মৰমৰ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াক মাজতে সিটি সেন্টাৰ মললৈ যোৱা দেখা গৈছিল। তেওঁলোকে এটি অনুষ্ঠানৰ শুটিংৰ বাবে গৈছিল। বৰ্ষাৰাণী বিষয়া আৰু তেখেতৰ স্বামী ভাস্কৰ বৰুৱাও গৈছিল সিটি সেন্টাৰ মললৈ আৰু সেই শুটিংৰ মাজতে বৰ্ষাৰাণী বিষয়াই এপাক মনৰ ফূৰ্তিতে নাচি দিলে আৰু ইতিমধ্যে সেই ভিডিওটো ভাইৰেল হৈছে। সেই ভিডিওটো আপোনালোকলৈ আগবঢ়ালো। যদিহে ভাল পায় তেনেহলে ভিডিওটো শেষলৈকে চাব আৰু লাইক শেয়াৰ কমেন্ট কৰিব আৰু যদিহে আমাৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে চাও আহকচোন বৰ্ষাৰাণী বিষয়ে কেনেকৈনো নাচি দিলে শুটিংৰ মাজতে। রাখিব